হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। বৰষুণ ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ বহুত বেছি ভাল লাগিবলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে অভিয়ে মাকক তুমি ৰিয়াক মিছাতে সন্দেহ কৰি এনেই গালি পাৰি নাথাকিবা বুলি কৈছিল আৰু ৰিয়াক তুমি মোৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰাগৈ বুলি কৈছিল আৰু ঘপককৈ অভিৰ স্বভাৱত সলসলনি দেখি পেলাই মাক আচৰিত হৈ পৰিছিল আৰু তেতিয়া ৰিয়াই এতিয়া আপোনাৰ অভি আপোনাৰ হৈ থকা নাই বুলি কৈছিল আৰু পাছত মাক আৰু মিকুৱে অৰ্ণৱৰ ঘৰলৈ যাবলৈ ওলাইছিল আৰু তেতিয়া ৰিয়াই আপোনালোক ক'ত যায় বুলি সুধিছিল আৰু তেতিয়া মিকুৱে আমি অৰ্ণৱৰ ওচৰলৈ যাওঁ, গতিকে তুমি যি কৰা কৰি থাকা, যাক লগাবলৈ আছে লগাই থাকা বুলি কৈ মাক আৰু মিকু অৰ্ণৱৰ ওচৰলৈ গুচি গৈছিল আৰু দেৱযানী আৰু অৰ্ণৱক মিকুৱে লগ পাই বহুত বেছি ফূৰ্তি পাইছিল আৰু মাকে অৰ্ণৱক সেইটো অৱস্থাত দেখি মনত বহুত বেছি দুখ কৰিছিল আৰু অৰ্ণৱক চলিবলৈ টকা কেইটামান দি আহিছিল আৰু ইফালে আপোনালোকে দেখিবলৈ পাইছিল ৰিয়াই অভিলৈ ফোন কৰি ঘৰলৈ মাতি পঠাইছিল আৰু অভিক মা আৰু মিকু অৰ্ণৱৰ ঘৰলৈ গৈছে আৰু তোমাক কথাটো জনাবলৈ কোৱাৰ বাবে মোক মায়ে বহুত বেছি গালি পাৰিলে বুলি অভিৰ আগত মিছাকৈ কৈছিল আৰু অভিক এইখন ঘৰত অৰ্ণৱক যিমান ভাল পায় তোমাক সিমান কোনেও ভাল নাপায় বুলি কৈছিল আৰু তেতিয়া অভিয়ে কথাটো সঁচা বুলি ভাবিছিল। এতিয়া বাৰু সঁচাকৈয়ে অভিয়ে ৰিয়াৰ কথাবিলাকত বাৰু পাক খাই পেলাই ৰিয়াৰ লগত ছাপোৰ্ট কৰি বাৰু নিজৰ ঘৰখনক আৰু মাক দেউতাকক বাৰু পাহৰি যাব নেকি বাৰু? এতিয়া বাৰু অভিয়ে কি কৰিব, এই সকলোবিলাক আপোনালোকে জানিব পাৰিব বৰষুণ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটিত। আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব ৰিয়াই অভিক মা আৰু মিকুৱে অৰ্ণৱৰ ঘৰৰ পৰা আহি অৰ্ণৱে যি শিকাই পঠিয়াই মোকো সেয়ে ব্যৱহাৰ কৰিব বুলি ক'ব আৰু তেতিয়া অভিয়ে তুমি কোনো চিন্তাই নকৰিবা, মায়ে তোমাক একো ক'ব নোৱাৰে বুলি ক'ব আৰু ইফালে আজি ৰিয়াই মাকক অৰ্ণৱে বেছিকৈ দুখ পালে নেকি বুলি সুধিব আৰু তেতিয়া মাকে তুমিতো তাক মাৰিবলৈকে চেষ্টা কৰিছিলা বুলি ক'ব আৰু এই সকলোবিলাক কথা অভিয়ে শুনি যাব আৰু অভিয়ে মাকক আজি আকৌ বেয়াকৈ ক'ব। গতিকে এতিয়া বাৰু মাকে অভিক কিবা উত্তৰ দিবনে বাৰু? অভিয়ে বাৰু ৰিয়াৰ আচল ৰূপটো গম পাবনে? এই সকলোবিলাক আপোনালোকে জানিব পাৰিব আজিৰ সম্পূৰ্ণ খণ্ডটিত। গতিকে ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।